SP আনন্দ মিশ্ৰলৈ উৎসৰ্গিত কৰি জিতুল খনিকৰে লিখা এটি কবিতা। কবিতাটি পাঠ কৰিবলৈ লৈছোঁ মই ৰিয়াঞ্জ্যোতি শৰ্মা। কবিতাটিৰ শিৰোনাম SP আনন্দ মিশ্ৰক লখিমপুৰলৈ স্বাগতম। SP আনন্দ মিশ্ৰক লখিমপুৰলৈ স্বাগতম। হে অগ্নিৰ সন্তান, আপোনাক লখিমপুৰলৈ স্বাগতম জনাইছোঁ। হে অগ্নিৰ সন্তান, আপোনাৰ বাৰ্তা পাই জনতা উৎফুল্লিত হ'ব বোলে লখিমপুৰ অপৰাধমুক্ত। নকল, সোণ, ড্ৰাগছ আৰু জাল নোটৰ ঘাটি হ'ব হেনো উৎখাত। জনতাৰ আনন্দ প্ৰকাশ সামাজিক মাধ্যমত। আজি মাথো আপোনাৰে চৰ্চা। অপশক্তিৰ পৰা মুক্ত হ'ব লখিমপুৰ। নিকা হ'ব হেনো আমাৰ সমাজখন। হে ভৱিষ্যত দ্ৰষ্টা, আপোনাৰ তেজদীপ্ত কণ্ঠত সাৰ পাই উঠিছে প্ৰতিজন আৰক্ষী। ঠায়ে ঠায়ে চলিছে অভিযান। আতংকিত হৈ পৰিছে প্ৰতিজন অপৰাধী। হে অমৃতৰ সন্তান, আপোনাৰ স্পৰ্শত মৃত্যুমুখী সমাজখন আকৌ সঞ্চালিত হ'ব, পাব হেনো নৱজীৱন। হে উজ্জ্বল জ্যোতিষ্ক, আপুনি উজ্জ্বল তাৰকা হৈ আমাৰ হৃদয়ৰ মাজত সদায় এনেদৰেই উজ্জীৱিত হৈ থাকিব। ধন্যবাদ।